গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালে। মোৰ বাৰু বৰ্তমান ভালে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে কিহৰ ওপৰত বনাব গৈছোঁ মই। আৰু আজি মানে মই পাহৰিয়ে যাওঁ শিমলু আলু ৰেচিপি এটা দিম বুলি ভাবিছোঁ। আৰু এনেকৈ যদি কোনোবাই খায় নাই খোৱা আৰু এনেকৈ যদি বনাই কোনোবাই নাই খোৱা শিমলু আলু এনেকৈ খাব, বহুতে টেষ্টি হয়। আৰু মই মানে সন্ধিয়া এতিয়া কেইটা বাজিছে, 4:30 বাজিছে। 4:30 বজাত মই ভিডিঅ'টো কৰিছোঁ, কাৰণ মই এতিয়া চাহৰ লগত খাবলৈ বনাম। আৰু সেয়াই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে মোক ইমান মৰম দিছে, আশীৰ্বাদ দিছে, আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু এটা ভিডিঅ' 10K ভিউজ হৈছে, আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ সেইটো কাৰণে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই আপোনালোকক বেক কৰি দিম, সেইটো চিন্তা কৰিব নালাগে। মই সকলোকে ছাপোৰ্ট কৰি যাম। আৰু সেয়াই তেন্তে বেছি বকি নাথাকোঁ, ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই শিমলু আলুখিনি ধুনীয়াকৈ চাফা কৰি ল'ম, বাকলি চাকলি গুচাই ল'ম, আৰু তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু পিনে শিমলু আলুখিনি ধুনীয়াকৈ ধুই মেলি এতিয়া কুকাৰত দি দিলোঁ। কুকাৰত এতিয়া মই দুটামান চিটি মাৰিব দিম। প্ৰথমতে বইল কৰি ল'ম। কুকাৰটো দেখিছেনে ইমান ডাঙৰ। আৰু এইফালে যে মই কাপোৰখিনি ঢাকি থৈছোঁ, সেইটো হৈছে গেছ ষ্টভটো মই এনেকৈ ঢাকি থওঁ চাফা কৰি পেলাই, নহ'লে এনেকুৱা ধূলি পৰে মানে ৰাস্তাটোৰ ওচৰতেহে। যিহেতু দেখিছেনে মই এনেকৈ ঢাকি থৈ দিওঁ সদায় চাফা কৰি মেলি। প্ৰথমতে বইল কৰি ল'ম, তাৰপিছত দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। ইয়াত দেখিছেনে ইমান গাড়ী ভৰ্তি হৈ আছে, মানে 2 অক্টোবৰ গান্ধী জয়ন্তীৰ কাৰণে ইয়াত প্ৰগ্ৰেম হ'ব। সেইকাৰণে ইয়াত মানে বাহিৰৰ পৰা মানুহে কিবা কিবি মানে মিটিং চিটিং কিবা কিবি কৰি আছে। আৰু এয়া চাওক, এইপিনে চাওক, একদম বৰষুণ দিব চাগে, মানে ৰাতিটো বৰষুণে দি আছে ইয়াত। আৰু এইবাৰ দেখিছেনে ফুলজোপা একদম কিমান বগাই বগাই গৈছে। আৰু ভাবিলেও আপোনালোকক অকণমান ৰাস্তাটো দেখাই দিওঁ। এইটো চাওক, এইটো হৈছে বেংগলোৰৰ ৰাস্তা, বেংগলোৰ ৰাস্তা দেই, এইটো আমাৰ অসমৰ ৰাস্তা নহয়। এয়া আৰু আকাশখন চাওকচোন কিমান ধুনীয়া হৈ আছে ন। আৰু এইফালে এয়া জলকীয়া 3টা কাটি ল'ম এতিয়া। আৰু ইয়াত পাঁচফোৰণ দিম, পাঁচফোৰণ দি ভাজিম। আৰু এনেকৈ মানে চাহৰ লগত খাই বহুতে ভাল লাগে। আপোনালোকে যদি নাই খোৱা এনেকৈ ট্ৰাই কৰিব। এইপিনে এতিয়া পাঁচফোৰণ দি দিলোঁ, সেইখিনি অলপ ভাজিম এতিয়া আলুখিনি। আৰু এইপিনে দি দিলোঁ জলকীয়া 3টা, আৰু এতিয়া দিওঁ অকণমান হালধি। এইপিনে শিমলু আলুখিনি দি দিলোঁ। ইয়াত মছলা দিব নালাগে ন, একো মছলা দিব দৰকাৰ নাই, দিলেও দিব। আৰু মই ভাবিলোঁ কি নিসিজিব চাগে, সেইটো কাৰণে 2টা চিটি মাৰি দিলোঁ। অকণমান হেৰি হৈ গ'ল, বেছিকৈ সিজি গ'ল। আপোনালোকে এটা চিটিয়ে দিব যদি এনেকৈ খায়, এনেকৈ এপিচ এপিচ হৈ থকাকৈ, তেতিয়া বেছি ভাল লাগে। আৰু এয়া ৰেডি হৈ গ'ল শিমলু আলু ভাজি। ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এইয়া আজি চাহ, এয়া কি কি দেখিছেনে, এইবিলাক ইডলি মিডলি এইবিলাক নাজানো, মই খাই বেয়া পাওঁ। ইডলি ফ্ৰাই। আৰু এইফালে এয়া চাহ, আৰু এয়া পিঠা এটা বনাইছিলোঁ মানে। সেয়াই আজি সন্ধিয়া চাহ কাপৰ লগত জুতি। তেন্তে আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।